প্রবেশ করো বিষ্ণু সকন্দা কামাকোতি জিতা জগতা পালাকো দেবা সাধুবা প্রবেশর গীত রাগ সিন্ধু একটা প্রভু দিলা দোরি খর হরিয় আরে যাক দেখি মহা ভিতর হরিয় আরে পাত সা
রূপ ডাকি বুলা রাম রাম রে বাট রূপ ডাকি বুলা রাম শ্যামল মুরুতি মায়া মহা বাহু মহুরা স্থল আরতায়তা কুঞ্জলুসরা যোগং পীতাম্বর সুন্দর মুক্তা বলয় অলঙ্কার ক্রান্তি দ্রুতি বিষ্ণু সারদ চন্দ্র চন্দ্র সদৃশ হৃদ পঙ্কজে অহম ভজে
কৃষ্ণ হরি और আমি এই বিশ্ব ব্রহ্মাণ্ডৰ একমাত্ৰ গৰাকী আমাৰ নিৰ্দেশতে ব্ৰহ্মা ৰুদ্ৰ হাতিকৰ দেৱগণে নিজ নিজ কৰ্তব্যত হৈছে প্ৰতি আৰু যিজনে নিজ কৰ্মক পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ এই সৃষ্টিৰ নিয়ম কৰিছে হুলংখা তেওঁক আমি আমাৰ অস্তিত্বৰ কথা বাৰে বাৰে সোঁৱৰাই আহিছোঁ সমাহিত মন লৈ ব্ৰহ্মবাদী হবে আমাকেই উচ্চাৰিছে ব্ৰহ্ম ব্ৰহ্ম বুলি আৰু যোগী হবে উচ্চাৰিছে পৰম আত্মা বুলি আৰু ভক্তগণে আমাৰে নাম গুণানুকীৰ্তন কৰি সেবিব লাগিছে আমাৰ দুখানি ৰাতুল চৰণ কাৰণ আমি পূৰ্ণ ব্ৰহ্ম দেৱ নাৰায়ণ
হেনারা রাম রাম কে হরি রাম রাম হে হরি নারায়ণ নারায়ণ জয় হরি গোবিন্দ নারায়ণ রাম রাম কে হরি রাম রাম কে প্রথমে প্রণব ব্রহ্মা রূপী সনাতন খর্ব তাহার রক্ষা সর্ব তর রাখা রণ নারায়ণ হে নারায়ণ নারায়ণ আজি মোর পরম সৌভাগ্য স্বয়ং নারায়ণকে একেলগে লভিলো দৰ্শন হে প্ৰভু দয়াময় এনেকে নাৰদাৰ ভক্তি অঞ্জলি কৰিবা গ্ৰহণ প্ৰভু উদ্দেশ্য নারায়ণ প্ৰভু সেই ইন্দ্ৰিয়গণৰ বশৱৰ্তী হৈ সংসাৰত জীৱসমূহে নিষ্কৰ্ম সম্পাদন কৰিছে আৰু ফলতে কিছুমানে সৎকৰ্ম আৰু কিছুমানে অসৎ কৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটাইছে হে প্ৰভু দয়াময় ইয়াৰ ভাৰসাম্যতা যদি ইমানতে ৰক্ষা নকৰা প্ৰভু পৰিস্থিতি অতি ভয়ংকৰ হৈ উঠিব প্ৰভু হে জনাৰ্দন এয়াই নেকি নাৰদৰ কৌতূহলৰ কাৰণ প্ৰভু নাৰায়ণ প্ৰভু কৰিব সচন নাৰায়ণ আৰু শিৱ
ইন্দ্রগণের বশীভূত হই অখট কর্মকে করিব সৃজন। প্ৰভু সেই বৈপৰীত্য সন্তুলনৰ আছে জানো কিবা উপায়? নিশ্চয় আছে দেৱৰী, প্ৰভু নিশ্চয় আছে দেৱৰী। প্ৰভু নাগ নর মানব দানব অখুর সকলোকে কর্মফল প্রদানের হেতু প্রয়োজন হইছে এক নবীন শক্তির। নারায়ণ 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 শ্রীমৎ নারায়ণ 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 নারায়ণ। প্রভু দেবমন্দিরের কোন দেবে লভিব এবে কর্তব্য মহান। প্রভু হৌয়া হৌয়া সোয়া আদিত্য লোকলৈ হরিসারে একে নবজাতকর ক্রন্দন। ইতিমধ্যে রবির ঔরক্ষতে জন্ম হইছে জগতর কর্মফল দাতার। নারায়ণ নারায়ণ। প্রভু প্রভু অনন্ত, প্রভু অসীম মহিমাময়ী দীনবন্ধু হে হরি, তোমার কিথে বিস্তৃত লীলা। তোমার লীলা চাই চাই এনেক্ষণ নারদার জীবন ধন্য হল। প্রভু প্রভু যাওঁ মই সূৰ্য লোকলৈ। প্রভু তোমাৰ আচল চৰণত শত সহস্ৰ প্ৰণিপাত জনাই দাসে মই মাগিছো বিদায়। তথাস্তু। পরম বিষ্ণু শশিদানন্দ বিগ্রহ অনাদির অধীর গোবিন্দে সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ শান্তকারা ভুজগাশয়নং পদ্মনাভং সুরেশ বিশ্বধারং গগনাসদৃশাং মেঘবর্ণাং শুভঙ্গা। নারায়ণ 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 লক্ষ্মীকান্তাং কমলনয়নং লক্ষ্মীকান্তাং কমলনয়নং যোগীর বিধান গম্যা বন্দে বিষ্ণু ভবভয়হরণ সর্বলোকে গণাথ নারায়ণ 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 নারায়ণ
হে নারায়ণ হে নারায়ণ 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 সেবে বই যাও ভক্তর কল্যাণের অর্থে এই জগতর মঙ্গলের বাবে ভক্তের লীলাময় করগই আরম্ভ কৃষ্ণ হরি অভার মাঝে দেব সৃষ্টি কর সতু রব ইয়নে ধন দেখি আরে সতুরাব ইয়নে গর দেখি মনোহর হেন জানি নরলোকে এরি আন কাম পাত কসারুক ডাকি বুলা রাম রাম আরে পাত কসারুক ডাকি বুলা রাম রাম হে পরম জ্ঞান কল্পতরু নিখিল বিশ্বই তোমাক শত কোটিবার প্ৰণাম তোমাৰ এই আদেশ অনুক্ৰমে ব্ৰহ্মৰূপে আমি সৃষ্টি কাৰ্য কৰিছো সম্পাদন সৃষ্টি কৰিছো আমি চাৰিমুঠি জীৱ আৰু সঞ্চাৰিছো প্ৰাণ এই ধৰণী মন আজিও নিৰন্তৰে কৰি আহিছো আমি আমাৰ কৰ্তব্য পালন হে প্ৰভু পুনৰবাৰ তোমাক শত কোটিবাৰ প্ৰণাম সম্প্ৰতি যাওঁ এবে বিচিত্ৰ জালে জগত কৰি জাতিস্কাৰ
এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। হেৰে মল্লিকাৰ এই নান্দনিক সৃষ্টি, এই কৈলাস ভূমি আমার এই নিবাসস্থলী। পার্বতী খমে আমি শঙ্করে মহা সুখেৰে ইয়াতে কৰিছোঁ বসতি। ভকত বৎসল শংকৰ ভক্তৰ আকুল আহ্বানত নামি আহি কৈলাসৰ পৰা পূৰ্ণ কৰোঁ ভক্তগণৰ সৎ বাঞ্ছা মন। কিন্তু যেতিয়াই অধৰ্মৰ কাল বিভীষিকাই কৰে বিনন্দ সৃষ্টি, মুহূৰ্ততে হৰি হৰি রৌদ্র রূপে ফালৰ পৰা পাপীখনক কৰো বিনা। ধৰ্ম আমাৰ
যাওঁ পৰৱৰ্তী কৰ্মত হওঁ অগ্ৰসৰ। দেৱগণ দেৱৰাজ সঁচাকৈ সৌভাগ্যৱান আমি। যদিও বা জন্ম লাভ কৰিলো আমি ৰেখীৰ আশ্ৰমে, কিন্তু ভাগ্য বলে লাভ কৰিলো এই স্বৰ্গপুৰী। হয় দেৱৰাজ, সৰ্বৰূপ সৰ্বসুখ আনন্দৰে বিৰাজিত এই অমৰাৱতীপুৰ নহয় জানো বিধাতাৰ অপূৰ্ব সৃষ্টি? হয় দেৱৰাজ, আৰু তাতেই আমি দেৱগণে অতি সুখ শান্তিৰে কটাইছো জীৱন। দেৱৰাজ, দেৱৰাজ, আহ, ই অতি সত্য কথা। মহাভোগী আমি দেৱতাই লাভ কৰি অধিকাৰ নিজৰ আহ, মহা সন্তোষেৰে কটাইছো জীৱন। আহ, কিন্তু দেৱৰাজ, কিন্তু হিংসুক দানৱগণে এই কথা বুজিবলৈ অসমৰ্থ কাজী। দেৱৰাজ, কেৱল চাৰিত্ৰিক শ্ৰেষ্ঠতাৰ বাবে লভিছো আমি সুখৰ জীৱন ভগৱন্তৰ কৃপাত। সেয়েহে দেৱৰাজ, হিংসা কপট ভাৱ পৰিহৰি সৰ্বদা দৈত্য দানৱৰ সবে মিত্ৰপথ পালন কৰাটো উচিত বুলি মই ভাবো দেৱৰাজ। দিবাকৰ আমাৰ এই চিৰশত্ৰু সেই দৈত্য দানৱগণৰে মিত্ৰতা স্থাপন কৰাৰ
অনাদিবাকৰ দৈত্য দানৱগণৰ হদে মিত্ৰতা স্থাপন কৰি এই পুৰন্দৰে ভীৰুতাৰ পৰিচয় নিদিয়ে কদাপি। এয়া মাত্ৰ আপোনাৰ অহংকাৰ দেৱৰাজ। সূৰ্য দেৱতা শুনক দেৱৰাজ, অহংকাৰৰ পৰিণাম হয় অতিকে ভয়ংকৰ। সূৰ্য দেৱতা নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাটো হ'ব পাৰে জানো অহংকাৰ? দেৱৰাজ, সন্তান সম্ভৱা দৈত্য পতেশ্বৰী কায়াধুসতিক হৰণ কৰাটো কি শ্ৰেষ্ঠতাৰ প্ৰমাণ? সূৰ্য দেৱতা শুনক দেৱৰাজ, শুনক। কৰ্ম আমাৰ জগতৰ হিতৰ কাৰণে। যদি আমি দেৱতাগণে সুখ ভোগত মত্ত থাকি পাহৰি যাওঁ আমি কৰ্ম আমাৰ, সূৰ্য দেৱতা তেন্তে দেৱৰাজ ভগৱন্তই আমাক নকৰিব ক্ষমা। সূৰ্য দেৱতা বাৰু দেৱৰাজ, আজ্ঞা মোক কৰক প্ৰদান। যাওঁ মই আপোন কৰ্তব্যৰ হেতু। অপমান অপমান কৰিলা তুমি মোক সূৰ্য দেৱতা। ইয়াৰ অপমানৰ প্ৰতিশোধ মই এদিন নহয় এদিন তোমাৰ ওপৰত লমেই। চন্দ্ৰদেৱ দেৱৰাজ, নিৰন্তৰে দৃষ্টি ৰাখি মই সূৰ্য দেৱতাৰ ওপৰত যদিহে পাওঁ মই সূৰ্য দেৱতাৰ কোনো দুৰ্বলতাৰ সম্ভেদ, তেতিয়াই মই একদিক নতুন কাহিনীৰ মেলিম পাতনি। বলা বলা এবে পিছৰ কাৰ্য আমি কৰোগৈ সম্পাদন। বলক দেৱৰাজ। Ah
নারী জীৱনৰ শ্ৰেষ্ঠতম সম্পদ মাতৃত্বৰ সন্মানে আজি বিভূষিত মই। কিন্তু তেতিয়াই পতি ধৰ্ম আৰু মাতৃৰ মমতাৰ মাজত হয় দ্বন্দ্ব। তেতিয়াই সেই মাতৃৰ আকলোৱা হৃদয়ে ভোগ কৰে যাতনা অশেষ। এহাতে কপালৰ সৌভাগ্য সেন্দুৰৰ ৰেখা আৰু আনহাতে বৈকুণ্ঠৰ পৰম সুখ মাতৃৰ সমতা। এনেহে বিপাঙত আজি মই সূৰ্যদেৱৰ অৰ্ধাংগিনী। নাই এয়া মই কি ভাবিছো? সূৰ্যদেৱৰ অৰ্ধাংগিনী দেৱী সংজ্ঞাৰ প্ৰতিবিম্বহে মই। কৰ্মৰ তাৰণাত পৰি দেৱী সংজ্ঞাই যি কৰ্তব্য মোক কৰিছে অৰ্পণে তাক কৰিছো পালন। কেনেকৈ হ'ব পাৰো মই সূৰ্যদেৱৰ অৰ্ধাংগিনী? কেনেকৈ হ'ব পাৰো মই সূৰ্যদেৱৰ অৰ্ধাংগিনী? দেৱী সংজ্ঞা জানো আমাৰ সেৱা গ্ৰহণ কৰক। দেৱী, এই সমগ্ৰ বিশ্বৰ আলোকদাতা মই। চোৱা দেৱী, আন্ধাৰৰ আচল ভেদ কৰি প্ৰবাহিত হৈছে মোৰ এই জ্যোতি। চৌদিশে জ্যোতিষ্মান হৈছে মোৰ এই আলোকৰ জ্যোতিৰে। দেৱী, এয়া কি দেৱী? দেখা পাওঁ তোমাক কিবা অন্য চিন্তাত বিভোৰ। যি সূৰুজে সমগ্ৰ বিশ্বৰ তমসা দূৰ কৰে, তেনে সূৰ্য ছায়াৰ মুখত দেখো আজি তমসাৰ ঘোৰ আৱৰণ। প্ৰকাশ কৰা দেৱী অব্যক্ত বেদনা মনৰ। দেৱী, মাতৃৰ আকলোৱা হৃদয়, সন্তানৰ ভৱিষ্যতৰ বাবে মোৰ হৈছে চিন্তা। দেৱী, তুমি আমাৰ সন্তানৰ কথা চিন্তা কৰিব নালাগে। অতি সোনকালে পুত্ৰ জমে লাভ কৰিব ধৰ্মৰাজৰ আসন। আৰু নদী ৰূপ ধাৰণ কৰি পুত্ৰী জমিয়েও এই ধৰাৰ পক্ষতে প্ৰবাহিত হৈ যমুনা নামেৰে অতুল কীৰ্তি ৰাখিব ধৰাৰ পক্ষত। কিন্তু স্বামী, জম আৰু জমিৰ দৰে নহয় জানো শনিয়েও আমাৰ সন্তান? ছায়া, সি কেৱল তোমাৰ সন্তান, মোৰ সন্তান নহয়। যি সন্তানে উপজি এই নিজ পিতৃকে লগালি গ্ৰহণ, তেনে সমঙ্গলীয়া পুত্ৰৰ পিতৃত্ব মই নকৰো স্বীকাৰ। শুনা দেৱী, পূৰ্বৰ চুক্তিমতে তুমি শনিককে এতিয়াও গোপনভাৱে ৰাখাগৈ অৰণ্যৰ মাজত। সি যদি প্ৰকাশ হয় এই মনুষ্যৰ আগত, সেই অমংগলীয়াটোৰ পিতৃ বুলি মোক জগতে হাঁহিব। চৌদিশে উঠিব মাথো
সৌ দিশে উঠিব মাথো কঞ্চনার কলরব মোরে নামত দেবী সন্ধ্যায় প্রতিবিম্বময় ছায়াই আছে পুত্র চোম আৰু চমীৰ মাজতো কোনোদিন কৰা নাই বিভেদ কিন্তু মোৰ পুত্ৰ শনিৰ বাবে কিয় তুমি ইমান নিষ্ঠুৰ হে বিধাতা কেতিয়া হ'ব পিতা পুত্ৰৰ মিলন কেতিয়া হ'ব পিতা পুত্ৰৰ মিলন
নাম মোৰ শনি। মাতৃ আদেশ অনুক্ৰমে এই অতব্য অৰণ্যৰ মাজত পশু পক্ষী সংগে মোৰ বসতি। কিন্তু আচৰিত লাগে, মাতৃয়ে কৈছিল মোক বৈচিত্ৰ্যময় এই সংসাৰ আছে, য'ত অলেখ দেৱ দেৱী, দানৱ অসুৰ, গন্ধৰ্ব কিন্নৰ। কিন্তু অত দিনে চৌপাশে মোৰ দেখিছো কেৱল অন্ধকাৰ আৰু কৰ্তব্য অৰণ্য। পশু পক্ষী গলে সংগী মোৰ। এয়াতো নহয় সেই বৈচিত্ৰ্যময় সংসাৰ। যাওঁ বুলি ভাবিলেই এই অন্ধ কোভেদি বাহিৰৰ পৰিধিলৈ বাঢ়ি আহে মাতৃৰ কাতৰ সবিধান। নাই, কিমান দিন থাকিম আৰু মই এনেকৈ পৰিচয় বিহীন হৈ এই অন্ধকূপভেদি যাম মই বাহিৰৰ পৰিধিলৈ। জননী, মোৰ অনুমতি অবিহনে নোৱাৰে যাব তুমি এই অৰণ্যৰ পৰা ওলাই। সেই জননী, আৰাধ্য গোসানী মোৰ ভক্তি ভৰা সেৱা কৰিবা গ্ৰহণ। জানা জননী, তোমাৰ আগমনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিলো মই। কিন্তু পুত্ৰ, মোৰো যে আছে কৰ্তব্য অসীম। কিন্তু অকস্মাতে তুমিওতো যাবা মোক নিথৰুৱা কৰি। কিন্তু পুত্ৰ, তুমি জানা এই অৰণ্যৰ বাহিৰতো আছে অন্য স্থান, য'ত আছে কৰ্তব্য অসীম। তেন্তে তোমাৰ সেই সংসাৰৰ সৈতে মই যুক্ত নহয় নেকি? হয়, কিন্তু পুত্ৰ, মই যে মাতৃ। সেই জানো মোৰ শেষ পৰিচয় নহয় পুত্ৰ। কোৱা মোৰ সত্য পৰিচয়। কোৱা। ইমানে তোমাৰ নহয় সত্য পৰিচয়। কিন্তু কি কোৱা। বাৰে বাৰে মোক মনে কৰে প্ৰশ্ন, কোন মোৰ পিতৃ? মোৰতো মন যায় পিতৃৰ সেবিব চৰণ। কোৱা কোন মোৰ পিতৃ? কোন মোৰ পিতৃ? তেন্তে শুনা, সূৰ্যদেৱেই হৈছে তোমাৰ পিতৃ। কি কলা? সূৰ্য দেৱতা মোৰ পিতা? সূৰ্য দেৱতা মোৰ পিতৃদেৱ। সঁচানে সঁচা পুত্ৰ, এই কথা একেবাৰে সঁচা। কিন্তু সূৰ্যদেৱে যে তোমাক পুত্ৰ ৰূপে নকৰে গ্ৰহণ।
কৌশুনা সেই কাহিনী বিজ্ঞান্তৰ যেতিয়া তই জন্ম হৈছিলি তেতিয়াই তোমাৰ বক্ৰ দৃষ্টি পৰিছিল তোৰ পিতৃৰ ওপৰত তেতিয়াই তোৰ পিতৃ লাগিছিল গ্ৰহণ এইবাবে জন্মতে যি পুত্ৰই নিজ পিতৃকে লগালে গ্ৰহণ এই পুত্ৰক কদাপিতো নকৰো গ্ৰহণ কৰিছিল প্ৰতিজ্ঞা বক্ৰদৃষ্টিৰ বাবেই যদি মই পিতৃৰ দেহৰ অমৃতৰ পৰা বঞ্চিত তেন্তে ই মোৰ বাবে অভিশাপ পায় নালাগে মোক তেনে জগতৰ মংগলৰ বাবে মই যদি বক্ৰদৃষ্টি লাভ কৰিছো তেন্তে তাকে মই বিধিৰ বিধান বুলি কৰিলো গ্ৰহণ ভাজ্যাৰূপে তুমিও তোমাৰ কৰ্তব্য কৰাকৈ পালন মই আহিলো জননী পৃথিৱীৰ মংগলৰ বাবে পৃথিৱীৰ কল্যাণৰ বাবে যদি মই বক্ৰদৃষ্টি সঁচাই কৰিছো লাভ তাকে নিষ্ঠুৰ নিয়তিৰ বিধান বুলি মই তাক কৰিলো গ্ৰহণ
মই খন্তেক কৰোঁগৈ বিশ্ৰাম। Kajshavor, Oroche, Janmamor, Namor, Mali. আর মই হুমালি Hura bhai, ওয়াক দাদা Loikhok amar, Trinayan Mahadev. কঠোর তপস্যারে দুষ্ট করি ভোলানাথক অভয়ের রাত করি শুক্রহণ। এই হে দাদা নাই হংকা নাই হংখই মদতে আসিউ অপরাজয় বীর আমি মহা ভক্তিশালী হয় তথাপিতো আজি মন মোৰ অতিকে অস্থিৰ কি একেই গৰ্ভজাত কশ্যপৰ পত্নী অতিথিৰ পুত্ৰ দেৱতা দেৱতা ভাই দেৱতাজী সন্মানে লৈ উচ্চ স্থান আৰু এই দানৱসকলে বুলি থাকিব জীয়াই দাদা সঁচা কথা দাদা প্রতি খুদর অনন্ত দলে তার হিসেবে নাই মুহূর্ততে পদানত করি হোক কপতীয় দেবতাকে বন্দি করি থম দেন
পতলর অন্ধকুপত সুন্দর দেবতাক তিরস্কার নকরিবা কপটীয়া বুলি দেবরাজ ইন্দ্র উত্তম দেবরাজ বিনা যত্নে পালু তব দর্শন দাদা অত দিনের প্রতীক্ষা আমার অন্ত পড়িল এই মুহূর্ততে বন্ধ করিয়ে কপটীয়া দেবতাক কহিল বাক্য আমার শান্ত হো ভাই নহেতু দানবরে কার্য নহো আমি কাপুরুষ দেবতার দরে সুরর শিক্ষা নাই এই দানব সমাজৰ আর সে বাহু শক্তি আনিম পরাক্রমী অমরাবতী নিজরে পাইপ ভাতৃগণ প্ৰতিশোধৰ বাসনা তোমালোকে ত্যাগ কৰা লৈ আহিছো সন্ধি তোমালোকৰ বাবে আৰু দৈত্যগণ একেই পিতৃৰ ঔৰসজাত সন্তান আমি গতিকে ভাইহঁতে হিংসাৰ ভাৱে পৰিহাৰ কৰি মিত্ৰতা ৰক্ষা কৰা দাদা এই আকৌ একে নবীন ষড়যন্ত্ৰ এই কপটীয়া দেৱতাৰ দানৱৰ প্ৰতি সেয়ে কৈছো দাদা এই কপটীয়া দেৱতাক কোনোদিনে নকৰিব বিশ্বাস ভাই মোৰো সেই একেই মত কিন্তু ভাই দাদা জানিলো আছো ইয়ার অভিপ্রায় কি ওনা দেবেন্দ্র কি তব পরিবর্তিত মন ভাতৃগণ যদিহে পূৰণ কৰিব পাৰা মোৰ মনৰ অভিখিষ্ট তেন্তে দিব পাৰো মই স্বৰ্গৰ অৰ্ধাংশ তাৰ অৰ্থ অতি পৰিষ্কাৰ সূৰ্য লোকতেছে এগৰাকী সুন্দৰী ৰাণী দেৱী সৈন্য সন্মুখ বেশ ধৰি আছে সূৰ্যদেৱৰ পত্নী দেবী নহয় ভাতৃগণ দেৱী ছায়া দেৱী সংজ্ঞা দেৱীয়ে মৃত্যু লোকলৈ কৰিছে ভ্ৰমণ আৰু তাৰ ফলস্বৰূপে প্ৰতিবিম্ব এৰি থৈ গৈছে ছায়া দেৱী ৰূপে আৰু ছায়া দেৱীক তোমালোকে পত্নী ৰূপে গ্ৰহণ কৰা কিন্তু কিন্তু পুৰুষৰ যদি কুধা অগ্নিতে ভস্মীভূত হও আমি দানৱ সমাজ তাৰ বাবে কোনো চিন্তা নাই ভাতৃগণ তোমালোকৰ ক্ষীৰত আছে মহাদেৱৰ অভয় বৰ ছায়া দেবীর পাকে ওলা ভাই ওলা পুরন্দর যাও আমি ছায়াকে বিচারি ছায়া ছায়া ছায়া
সূর্য দেবতা এইবার তুমি ক'ত হারিবা এইবার তোমার পাবে এক নতুন ষড়যন্ত্র কৰিছো ৰচনা আজি বহু অপেক্ষাৰ অন্ত ঘটিব পিতা পুত্ৰৰ মিলনে সেই ক্ষণলৈ মই অতি ৰাক্ষসেৰে বাট চাই আছো হে প্ৰভু ৰক্ষা কৰিবা যেনে মোৰ পুত্ৰ আৰু স্বামী দেৱতা কোন তুমি দেবী ছায়া কোন আপোনালোক কিয় আহিছে মোৰ কাষলৈ পৰিচয় প্ৰাপ্তি অন্তিম বাৰ্তালাপ নোহে দেৱী মাত্ৰ তুমি জানি ছোৱা আমি দুয়ো তোমাৰ প্ৰণয়ৰ প্ৰাৰ্থী সাৱধান সূৰ্যদেৱৰ ধাংগিনী মই সূৰ্যদেৱৰ ধাংগিনী তুমি ছায়া তুমি ছায়া হয় তুমি ছায়া কতদিন গোপনে ৰাখিব মোৰ পৰিচয়ৰ কথা তুমি ছায়া সূৰ্যদেৱৰ পত্নী সংজ্ঞা দেৱীৰ প্ৰতিবিম্ববতু ছায়া প্রেম আলিঙ্গন দিয়া উপসায় ছায়া দিয়া আমাকে প্রেম আলিঙ্গন নাই ৰক্ষাৰো নোৱাৰে কৰিব ধৰাই সুন্দৰীক লৈ যাও পাতাল কৰি লৈ
পিতা দানবর হর্তা কর্তা বিধাতাময় দানব ঈশ্বর স্বর্গ মর্ত্য পাতাল কম্পিত হইয়াছি মোরে প্রবল প্রতাপদ পিতৃপদাঙ্ক করি অনুহরণ বহন করি সময় দানবর কীর্তি গৌরব আর তুমি পিতা বীর বিক্রমী পুত্র মোর গজমুখ তোমার মুখতেই করো দানবর উজ্জ্বল ভবিষ্যৎ দর্শন মাত্র তুমি কর্তব্যের পদা কদাপিতু নহবা বিচলিত চিন্তা নকরিব পিতৃদেব কদাপি তুমি বিচলিত নহও নিজ কর্তব্যের পরা দেবদ্দুহিতা আমার পরিচয় বৈরী দেবতাকে করি পদানত অখণ্ড রাখে মে দানব কুল হরি তব উৎখাহ প্রবল বীর দর্পে পক্ষমুর অতিশে ওথলে তথাপিত পুত্র পিতা অখান্তির প্রবল কল্লোল প্রবাহিত হই মোর হরিরথ পিতা পিতা চিন্তা নকরিব পিতা 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 হঠাৎ কিয়া দেখুয়া দি আপনার অখান্ত বদন ত্রিভুবন বিজয়র দুর্বলে হেপা জাগিছে মোর হৃদয়ত নকর যদি স্থাপন অকুরর সাম্রাজ্য বিকল থাকিব কলঙ্ক অখান্তির অস্তাচলে থাকিব মোর জীবন অকমন্য অপদার্থ কুখিব মোক দানব সমাজে পিতা হেই পাবি পুত্র মহাকঠোর তপস্যা করি আয়োজন দুষ্ট করি দেবাদিদেব মহাদেবকে অনন্তকাললৈ স্থিত করম বাধ্য করি মোরেই উদর তার পাছত মহাবিক্রমেরে ত্রিভুবনময় করিম পদন্দ পিতা দেব নাকি যজ্ঞ করি হোমপনে ত্রিভুবনময় করিম মহাখন পিতা পুত্র গজমুখ কালিলৈ প্রভাততে যাত্রা করি মোর অভীষ্ট পূরণের হেতু বলা পুত্র পিতা এদিক্ষণে চাও আমি তারই প্রস্তুতি করিবলই বলক পিতা জননী কি হঠাৎ এক দুঃস্বপ্ন দেখিলো মই মাতৃ যেন মোৰ পৰিছে সংকটত পাৰিছো বুজিব অহংকাৰী সেই সূৰ্য দেৱতাই বন্দী কৰি মাতৃ মোৰ ছায়া দেৱীকে মাতৃ স্নেহৰ পৰা মোক বঞ্চিত কৰিব খোজে বেশ সূৰ্য দেৱতা আজি খন্তে
তোমাৰ বিৰুদ্ধে ময়ো বিদ্ৰোহৰ কৰিলো ঘোষণা। উঠিব উঠিব কল্লোল, ঘুকিব ঘুকিব গৰ্জন। সূৰ্য দেৱতাই শাস্তি ভুগিব কঠিন। কিন্তু কিন্তু কোনে কোনে মোক আদিত্য লোকলৈ যোৱা পথ দিব দেখুৱাই? কোনে কোনে মোক আদিত্য লোকলৈ যোৱা পথ দিব দেখুৱাই? চিন্তা নকৰিবা, মই বহন কৰি লৈ যাম তোমাক সূৰ্য লোকলৈ। সেই সখাব আজি সন্তে তেন্তে হবা তুমি মোৰ আজীৱন বাহন স্বৰূপ। বলা বলা এতিয়া মোক পথ দিয়া দেখুৱাই। বলা মিত্ৰ। দেৱী সংজ্ঞা অতপৰেও দেৱী সংজ্ঞা নাহিল কৰি বুজিছো, ভালদৰে বুজিছো। মই শনি নামৰ সেই অমংগলীয়াটোৰ লগতে ব্যস্ত থাকি পাহৰি গৈছে কৰ্তব্য নিজৰ। কোন তুমি যুৱক? মিছতে এই সূৰ্য লোকতে লগাইছা বিশৃংখল। নহয় এইটো পৰিচয়ৰ সময়। কোৱা কোৱা মোৰ মাতৃদেৱী ক'ত লুকুৱাই ৰাখিছা? কোৱা কোৱা মোৰ মাতৃ ছায়া দেৱীৰ উপযুক্ত সমিধান। হে যুৱক, ছায়া নামৰ নাই কোনো নামেই সূৰ্য লোকত। শুনা সূৰ্যতে, তোমাৰ পত্ৰী সংজ্ঞাৰ কথা। তোমাৰ পত্ৰী সংজ্ঞাই তোমাৰ উত্ৰাপ সহ্য কৰিব নোৱাৰি মৃত্যু লোকলৈ কৰিল গমন। আৰু তোমাৰ গাহস্থ ধৰ্ম পালনৰ বাবে প্ৰতিবিম্ব ৰূপে ৰাখি গল ছায়া দেৱীক। আৰু তাৰেই পুত্ৰ মই শনি। প্ৰতাৰণা, ভীষণ প্ৰতাৰণা। হতবৰ্ষে মই ভাৰ্যৰূপে ৰাখিছিলো কাষতে। তেওঁ যে মোৰ প্ৰকৃতি ভাৰ্য নহয়। কলংকিনী তো চৰিত্ৰ ছায়া। পুত্ৰৰ সন্মুখত মাতৃৰ নিন্দা নকৰিবি তই। যি গৰাকীয়ে নিজ সন্তানক অন্ধকাৰত ৰাখি সংজ্ঞাৰ পুত্ৰ জম আৰু জমিনিক নিজ পক্ষত ৰাখিলে, তেনে গৰাকীক তুমি কৰা অপমান। স্তব্ধ হেৰৌ অবুধ শনি। জন্ম হৈ গ্ৰহণ লগাই মোৰ সমস্ত শৰীৰ
কলংক হানিলি তই সূৰ্যৰ নামত আৰু উপস্থিত হৈ তই আজি এই সূৰ্য লোকত অমান নিশানমাই আনিলি সূৰ্যৰ জীৱনলৈ যা এই ক্ষণতে তই গমন কৰ মোৰ আলয়ৰ পৰা নহলে এই সূৰ্যৰ উত্তাপত পাপ শৰীৰ তোৰ হব ভস্মীভূত যাম সূৰ্যদেৱ যাম কিন্তু যোৱাৰ আগতে শুনা মোৰ সাৱধান বাণী অতি শীঘ্ৰেই নিদিয়া যদি তুই মাতৃৰ সমিধান তেন্তে আদিত্য লোকত মিলিব বিপৰ্যয় এই উদ্ধত শনিয়ে আজি মোৰ সংসাৰতো লগালে গ্ৰহণ ভাবি গলি আৰু লাভ নাই সংজ্ঞা দেৱীকে প্ৰথমে মই কৰগৈ উদ্ধাৰ তাৰ পাছত ভেদ কৰিম ৰহস্যবোৰ রাম রাম প্রভে ভার মাঝে মরিষি নন্দয়ারে কাশ্যপ খ্যাত মহাজ্ঞানী জনয়ারে রাম রাম কাশ্যপ নামে খ্যাত ব্রহ্মদেবর মানস পুত্র মরিষির নন্দন কাশ্যপ ভগবন্তর আদেশ কর্মে জীবকুল রক্ষার হেতু
পানী গ্ৰহণ কৰি প্ৰজাপতি দক্ষৰ পুত্ৰীসকলৰ অৱশ্যেই অৱশ্যেই এই বহু বিবাহ অৱশ্যেই এই মোৰেই বহু বিবাহ জীয়কুল ৰক্ষাৰ হেতু হয় নে নহয় সেয়াও এক বিশাল প্ৰশ্নবোধকৰ পৰিধিৰ ভিতৰত সান্ধ্য পূজনৰ মোৰ হল সমাগত যাওঁ এবে সান্ধ্য পূজনৰ পৰিচৰিত কৰ্মময় কৰোগৈ আয়োজন সেয়া কি সেয়া কি মোৰ পুত্ৰ সূৰ্যৰ কাল চক্ৰ আজি হল সমাগত নাই 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 মোৰ জীৱিত কালত এয়া মই কদাপিতো হব দিব নোৱাৰো যাওঁ অতি শীঘ্ৰে গৈ মই মোৰ পুত্ৰক ৰক্ষা কৰোঁগৈ মাতা মাতা কোন কোট আছে তোমার নাহে নাহে সূৰ্য দেৱতা পাতাল পুৰিলৈ